ফাগুনৰ কবিতা কবি কন্দৰ্প নাথ। ফাগুন মাহটো মোৰ বৰ প্ৰিয় আছিল, কিন্তু সেই মাটি কটা ট্ৰেক্টৰ আৰু জেচিবি কেইখনৰ উৎপাতত কিবা ভাল নলগা হ'ল। ফাগুনৰ পচজাকো মোৰ বৰ প্ৰিয় আছিল, কিন্তু সেই ধূলিৰ উৎপাতত কিবা ভাল নলগা হ'ল। ফাগুনৰ পচোৱা বতাহত দিগন্তত দিশহাৰা হৈ ফুৰিছিল মোৰ মনটো, কিন্তু মোৰ সেই আলস্য মনটো ধূলিয়ে লেতেৰা কৰি পেলাইছিল। মৰমৰ অভাৱত প্ৰেমৰ নৈখনো তাহানিতে শুকাই গ'ল। মই বাৰে বাৰে বৰষুণজাকক আমন্ত্ৰণ জনাইছিলোঁ, কিন্তু সেই একেই বৰষুণ নিদিয়ে, পচোৱা বলাই হৃদয়ৰ ঠাল ঠেঙুলিবোৰহে ভাগে। ভেকুলীবোৰেও আজিকালি ইংৰাজী কবিতা নমতা হ'ল। সিহঁতৰ কবিতা শুনিলে মনটো কিবা ভাল লাগি যায়। কিজানিবা বৰষুণ দিয়ে, কিন্তু নাই, সেই একেই। কেতিয়াবা কেতিয়াবা ভাবোঁ গছপাতৰ দৰে নিজকে সলাই পেলাও নেকি, কিন্তু নোৱাৰোঁ।